গাইজ আজি ফুৰিবলৈ যাবলৈ ওলাইছোঁ এয়া সৰুজনী আৰু এজনী ডাঙৰজনী আমি ফুৰিব যাব নহয় আৰু আইতাক ডক্টৰৰ ওচৰলৈ দেখাব আনিছোঁ ডক্টৰক দেখাই পেলাই এনেই অকণ ঘূৰি আহিম বুলি ভাবি আছোঁ সেয়ে ওলাইছোঁ বতৰটো বহুত ভাল একদম বতৰটো বহুত ধুনীয়া হয় আৰু সেইকাৰণে ভাবিছোঁ অকণমান ওলাই আহোঁ বহুত দিন হ'ল ঘৰৰ পৰা ওলাই আহাই নাই সেয়ে বলক চাই থাকক ক'ত যাওঁ কি কওঁ আপোনালোকে দেখাই থাকিম দেই Tuluku, mama. Ya, मैं हिपालगी हॉस्पिटल टिकट कटिया से आइता नहीं डॉक्टर दर्शन हूँ ये ने माँ और क्या सार ये ने खाने और ये सोप लोग कैसे जाए माँ और ये आइता पापा এতিয়া আইতাক চেকআপৰ পৰা আনি পেলাই ক'তনো যাম সেয়ে ভাবিলোঁ আইতাক নিমাতী ঘাটটোকে দেখাই আনো আইতাই নিমাতী ঘাটটো দেখা নাই আইতাই আকৌ মাজুলী বুলিয়ে ভাবিছিল কিন্তু নহয় এবাৰ মাজুলীলৈ যায়হে এই ঘাটটোৰ পৰা ফেৰী চলে আৰু সেয়া আইতাক নিমাতী ঘাটটো দেখাবলৈ আনিলোঁ কাৰণে এয়া বতৰটো যিহেতু ঠাণ্ডা আছিলে অলপ বতাহো দি আছিলে ইমান গৰম নাছিল সেয়ে ভাবিলোঁ অকণমান ঘূৰি আহোঁ বুলি সেয়া দেখিছেনে সৰুজনীও টোপনি নাই তাইও বাহিৰত আহি পেলাই ভাল পাইছে তাইও মানে এতিয়া ঘূৰি ফুৰাত মানে বহুত ভাল হ'ল ঘৰত যিহেতু ভাত পানী বনাই থৈ আহিছোঁ সেয়ে চাহ খাবলৈ কিবা এটা লৈ যাওঁ বুলি হোটেল এখনত সোমালোঁ এই হোটেলখনত মিঠাইবিলাক বহুত ধুনীয়া পোৱা যায় সেয়ে ইয়াৰ পৰা কিবা এটা লৈ যাওঁ বুলি ভাবিছোঁ ঘৰলৈ সন্ধিয়া সময়ত চাহ খাবলৈ বাৰু যিয়ে নহওক আজিলৈ ইমানেই ভিডিঅ'টো বাই বাই